নমস্কাৰ আজি কিছুদিন ধৰি আপোনালোকক আমি বানপানীৰ অহৰহ কিছুমান খবৰ দি আহিছোঁ আজি আপোনালোকক লৈ আহিছোঁ আমি মাইথানৰ হনুমান মন্দিৰৰ ওচৰৰ অঞ্চলত আপোনালোকে চাব পাৰিছে গোটেই অঞ্চলটো পানীৰে বিয়পি পৰিছে মানুহৰ ঘৰ দুৱাৰ আদি সকলো ডুবি একাকাৰ হৈছে একাঠুকৈ পানী আমি মোৰ সহযোগী অনুপ দাস আৰু মই দুয়োগৰাকী ওলাই আহিছোঁ আজি আপোনালোকক এই বানপানীৰ দৃশ্যখিনি দেখুৱাম আমি দুয়োগৰাকীয়ে পানীৰ মাজেৰে হ'লেও ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম আৰু ঘৰ দুৱাৰবোৰ কিমানখিনি কেনেকুৱা কি ক্ষতিসাধন হৈছে সেইখিনি দেখাবলৈ আজি চেষ্টা কৰিম এই অঞ্চলৰ বানপানীৰ যি হাহাকাৰ সেয়া হয়তো চকুৰে নেচালে আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব আমি দুয়োগৰাকী বানপানীৰ মাজে মাজে গৈ আছোঁ এয়া এসময়ত ৰাস্তা আছিলে কিন্তু ৰাস্তাৰ নোহোৱা হৈ এতিয়া নদী সদৃশে হোৱা যেন অনুভৱ হৈছে হয় আপোনালোকক আমি লৈ আহিছিলোঁ মাইথানৰ হনুমান মন্দিৰৰ কাষৰ অঞ্চলত ইয়াত বানপানীৰ যি হাহাকাৰ আপোনালোকে আজি নিজ চকুৰে চাই আছে ঘৰ দুৱাৰ ডুবি একাকাৰ হৈছে ইয়াত থকা যিসকল লোক আছে তেওঁলোকৰ যি অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে চাই আছে এইখিনি খোৱা বোৱা ৰন্ধা বঢ়াৰ যিখিনি অসুবিধা তেওঁলোকৰ ৰন্ধাৰ যি সামগ্ৰী আদি সকলো পানীত ডুব গৈছে আপোনালোকে চাই আছে ঘৰৰ পানীত ডুব যোৱা যি দৃশ্য পানীৰ মাজে মাজে আমি দুয়ো সোমাই আহিছিলোঁ আৰু আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম এই বানপীড়িতসকলৰ যি অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে ঘৰ বাৰী ভাঙি নাইকিয়া হৈছে তেওঁলোকে কিদৰে চলি আছে খোৱা বোৱাৰ ক্ষেত্ৰতে হওক তেওঁলোকে আপোনালোকে চাই আছে ভিতৰৰ পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰি আছোঁ হয় তেওঁলোকৰ যি ঘৰ আদি ভাঙি নাইকিয়া হৈছে বৰ্তমান তেওঁলোকে এখন নাৱৰ ওপৰত নিজৰ যি ৰন্ধা বঢ়াৰ পৰা ধৰি লৈ থকা মেলাৰ গোটেইখিনি তেওঁলোকে কৰি আছে হয় আমি ইয়াৰ লোকসকলৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম হয় দাদা আপোনাৰ নামটো আমাক জনাবলৈ শ্ৰী ৰামা চাহানী মোৰ নাম হয় আপোনালোকৰ এই অসুবিধাখিনি কেতিয়াৰ পৰা হৈ আছে কেতিয়াৰ পৰা বানপানীৰ অসুবিধা হৈ আছে ইয়াত আজি এসপ্তাহ হ'ল আজি এসপ্তাহৰ পৰা আপোনালোকে এইখিনি সমস্যাত ভুগি আছে হয় হয় আপোনালোকে ইয়াত এতিয়া বৰ্তমান কেনেকুৱা ধৰণৰ অসুবিধাখিনিৰ সন্মুখীন হৈ আছে তেনেকুৱা মানে আৰু গোটেই ঘৰটোৰ ডুবি গৈছে মানে ধৰক আজি খোৱা বোৱাৰ কাৰণেও দিগদাৰ আমাৰ শুভ শান্তিৰ কাৰণেও দিগদাৰ ক'ৰবাত যাবৰ কাৰণে দিগদাৰ গৰু ছাগলী মুড়ি একোতে মানে হাঁহ চাহ ধৰক একো মানে চবেই মানে মানুহ যেনেকৈ নৌকাতে আমি যে খোৱা বোৱা বনাওঁ হয় হয় আপোনালোকে আজি এসপ্তাহ ধৰি এইদৰে নৌকাৰ ওপৰতে বহি ৰন্ধা বঢ়াৰ পৰা ধৰি লৈ থকা মেলা খোৱা বাতি গোটেইখিনি ইয়াতে কৰি আছে আৰু এই অসুবিধাখিনি আগতো আপোনালোকে সন্মুখীন হৈছেনে এনেকুৱা আগতো হৈছে আজি যোৱা বছৰো হৈছিলে হয় প্ৰত্যেক বছৰে এইখিনি অসুবিধা আপোনালোকৰ সন্মুখীন হৈ আছে বছৰে বছৰে হয় হয় আৰু কিমান দিনলৈকে এইখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় এইটো আৰু আপোনাৰ আৰু 15 দিনমান এনেকৈ হ'ব আৰু 15 দিনমান মানে আপোনালোকে এইদৰে নৌকাৰ ওপৰতে থাকি মেলি মানে কটাব লাগিব দিনবোৰ হয় হয় আৰু আপোনালোকে খোৱা বোৱা পানীৰ অসুবিধা এনেকুৱা ধৰণৰ অসুবিধা হৈ আছে নেকি কিবা পানীটো ইয়াত পানী মানে আজি আপোনালোকক দেখুৱালোঁ এই বানপানীৰ দৃশ্য সঁচাকৈ এক মন চুই যোৱা কৰুণ দৃশ্য নিজ চকুৰে নাচালে কোনো হয়তো বুজি নাপাব ইয়াৰ যি লোকসকলৰ কষ্ট বা যিখিনি অসুবিধাৰ তেওঁলোকে সন্মুখীন হৈছে সেইখিনিৰ কথা কেমেৰা পাৰ্চন অনুপ দাসৰ সৈতে মই সত্যদে নৱপ্ৰহৰ লাইভ তেজপুৰ